নমস্কাৰ বন্ধুসকল, আমাৰ ষ্টাডি পঢ়াৰডা চেনেলৰ আন এটা ভিডিঅ'লৈ সকলো বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ। তো বেছি কথা নকয় আজিও ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল। আজি এটা নটিফিকেশ্যন ওলাইছে বন্ধুসকল, এইটো SSCৰ পৰা। আৰু SSC GD যিটো নটিফিকেশ্যন ওলোৱা কথা আছিল মে' মাহৰ প্ৰথম সপ্তাহত, সেইটো আৰু বাকী কি ওলাইছে সেইটো আমি কম আহোঁ। তো বন্ধুসকল এতিয়া চাওক, ইয়াত লিখা আছে COVID-19 যিটো বৰ্তমান চিচুৱেশ্যন চলি আছে সেইকাৰণে পষ্টপন কৰি দিয়া হৈছে SSCৰ কিছুমান এক্সাম ইয়াত দিয়া আছে। হায়াৰ ছেকেণ্ডাৰী টায়াৰ 1 লেভেলৰ যিটো এক্সামিনেশ্যন 2020-21 তাৰিখ আৰম্ভ হোৱা কথা আছিল সেইবিলাক পষ্টপন কৰি দিয়া হৈছে। টায়াৰ 2 গ্ৰেজুৱেট টায়াৰ 1ৰ যিটো এক্সাম আছিল সেইটো পষ্টপন কৰি দিয়া হৈছে। আৰু আমাৰ যিটো SSC GD নটিফিকেশ্যন ওলোৱা কথা আছিল সেইটো কি হৈছে যে মে' ফাৰ্ষ্ট উইকত যিটো ওলোৱা কথা আছে সেইটো পষ্টপন কৰি দিয়া হৈছে বন্ধুসকল। আৰু ইয়াত লিখা আছে ফ্ৰেছ ডিউ পষ্টপন, গোটেই পষ্টপন কৰি দিয়া হৈছে। আৰু আপুনি নেক্সট নটিফিকেশ্যনখন পাব বন্ধুসকল, ইয়াত কোনো দিন দিয়া নাই, ইয়াত কিন্তু লিখি দিয়া হৈছে যে আপুনি নেক্সট আপডেট পোৱাৰ কাৰণে SSC ৱেবছাইটত ভিজিট কৰি থাকিব লাগিব। তো এইখিনিয়ে নটিফিকেশ্যন ওলাইছে, বাকী গোটেইকেইটা SSC GD আমাৰ পষ্টপন হৈ গ'ল। কেতিয়া ওলায় সেইটো ঠিক নাই, যেতিয়া ওলাব আমাৰ এই চেনেলত আপডেট পাই যাব বন্ধুসকল। এতিয়া কথাটো এইখিনিয়ে। আৰু ভিডিঅ'টো চাই কেনে লাগিলে, ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক লেটেষ্ট আপডেট পোৱাৰ বাবে বন্ধুসকল। থেংক ইউ, ধন্যবাদ। জয় আই অসম।